জয়গুৰু শংকৰ বহুত দেৰি মূৰত ঘূৰি শ্ৰীমন্ত শংকৰদেৱ বাৰ্ষিক অধিৱেশনৰ স্থলী পালোহি। বলক এতিয়া আপোনালোকক কি দেখুৱা নাজানো, চুলি কোচাও বেয়া হৈ আছে, শনিখনো এৰি থৈ আহিলোঁ। হ'ব, একো নাই, বলক এতিয়া সোমাই গৈ থাকোঁ ভিতৰলৈ। এয়া দেখিছে কিমান সুন্দৰ তোৰণ, এইভাগ দেখিছে কিমান সুন্দৰকৈ বনাইছে। আমি ভিতৰলৈ ইফালে চিকিউৰিটি গাৰ্ড আছে, এইফালেও আছে চিকিউৰিটি গাৰ্ড। এইফালে এয়া নাটঘৰ, আৰু নাটঘৰ কাষতে এইফালে আছে নামঘৰ ভাগ। এতিয়া নামঘৰৰ কাষতে সুন্দৰ দিহানাম চলি এইফালে এটা চাবলগীয়া দৃশ্য দেখিছোঁ। ফেন খেৰ, এয়া ফেন খেৰ বনাইছে গুৰু আৰু এজন খেতিয়ক জাপি লৈ আছে মূৰত। বলক দেখুৱাই আছোঁ সবিশেষ, ওচৰৰ পৰা দেখুৱাম এতিয়া। আমিও সোমাই দিওঁচোন মাজতে, কৃষ্ণ কৃষ্ণ আমাকো সোমাই দিয়ক। এইফালে আমি চাহ আৰু খাই লওঁ দেই। এইটো কেন্দ্ৰীয় ভঁৰাল, এয়া দেখিছে পাচলি গাড়ী আনিছে। ধনিয়া, আদা, জলকীয়া, গাজৰ, বন্ধাকবি এইবিলাক আহিছে ইয়াত গাড়ীত।
শাৰী শাৰীকে ৰ'বলগীয়া হৈছে। আমি চিনাকি কৰিব বিচাৰিছোঁ মূল সংঘৰ সদস্য বাবুৰাম কেমত মাজন। চিনাকি কৰিব বিচাৰিছোঁ মূল সংঘৰ সদস্য গোবিন্দ বাবু। আমি চিনাকি কৰিব বিচাৰিছোঁ মূল সংঘৰ সদস্য প্ৰফেচৰ বৰাবাবজনাক। আমি চিনাকি কৰিব বিচাৰিছোঁ মূল শিক্ষা শাখাৰ সম্পাদক চন্দ্ৰকান্ত ভূঞাবাবজনাক। চিনাকি কৰিব বিচাৰিছোঁ মূল সাহিত্য শাখাৰ বিচাৰি আমাৰ ইঞ্জিনিয়াৰ কাৰ্যালয় সন্মুখত ৰৈ আছে। যোৰহাট যোৰহাটৰ আভা বৰাক কৃষ্ণ মতা পথাৰৰ তেওঁ বিচাৰি তেওঁৰ মাতৃ পূৰবী গগৈ আহি ঋষিকেশ কৈশল ৰৈ আছে। তেওঁ সোনকালে ঋষিকেশ কৈশলে আহে যেন। কৃষ্ণ যোৰহাটৰ আভা বৰা বিষ্ণুজ্যোতি বৰাক বিচৰা হৈছে। কৃষ্ণ ধেমাজি জিলাৰ উপমনি কিৰণ হাজৰিকাৰ তেখেতসকলক গাড়ীৰ ওচৰলৈ যাবলৈ কোৱা হৈছে। উপমনি কিৰণ হাজৰিকাক তেখেতসকলক গাড়ীৰ ওচৰলৈ যাবলৈ কোৱা হৈছে। তেজপুৰ ভৱেন কাকতি ৰাজু ভূঞাক বিচাৰিছে। কৃষ্ণ ধুনীয়া লাগিছে এভাগখিনি। ওদালগুৰি জিলাৰ প্ৰেমানন্দ শইকীয়া বাছজনৰ যদিহে আছে সোনকালে গাড়ীখনৰ ওচৰলৈ যাবলৈ নোৱাৰা হ'ল। গাড়ীখন যাবলৈ ৰৈ আছে। বিভাগখনো ভাল লাগিছে। লিখিছে ইয়াত জয়গুৰু শংকৰ। প্ৰতিনিধি শিবিৰ, সেৱা বাহিনী শিবিৰ, নিৰ্মাণ আৰু পৰিচালনা উপসমিতি। কৃষ্ণ
আপোনালোকৰ বাবে কুশল বৰা পক্ষত ৰৈ আছে আপোনালোক য'তে আছে কুশল বৰা বাবাক লগ কৰিবলৈ সেৱা জনাইছোঁ কৃষ্ণ জয়গুৰু শংকৰ মনালিছা শইকীয়া গোলাঘাট কাকডোঙা মনালিছা শইকীয়া গোলাঘাট কাকডোঙা আপোনাৰ স্বামী জুৱেল শইকীয়া বাপজনাই আপোনাৰ জনাৰ্থন অৱসৰ গ্ৰহণ কৰিবলৈ আহি লৈ যাক এবাৰ লৈ যাক চোপাই খাব ৰাতিপুৱা এক গিলাচ পানীৰ লগত খাব আপোনাৰ যিমান পেটৰ জ্বালা যন্ত্ৰণা আছে চব ভাল মই 1 ভাগা 50 টকা আপুনি এটা এচি লগ ল'ব গ'লে 7 টকা ল'ব দিব 2 পিচ 3 পিচ যিখিনি দিলে এইখিনি দিব এটা এচি লগ এইটো ৰামফল আজি দেখিছোঁ একে হৈ গ'লে আৰু পিছত মালে নাপাব শেষ হৈ গ'ল ৰামফল এচি লগ বস্তু আমাৰ পছন্দ নহয় আপোনাক বিচাৰি আপোনাৰ দেউতা বিমৰ সাথে আপোনাৰ গাড়ীৰ ওপৰলৈ যাবলৈ ইফালে এয়া দেখিছে পানীৰ মাজত এখন জাহাজ সাজি থৈছে আৰু এইফালে এভাগ মৎস্য আৰু এভাগ বৃহতাকাৰৰ বুবুল নামঘৰত এপাক সোমাই খাৱা ভাত ধৰি আমি এতিয়া ঘৰলৈ যাম জ্যেষ্ঠসকলৰ মুখত শুনিছিলোঁ আলাপ কৰোঁতে আই গৈছিল সকামলৈ ময়ো গ'লো লগত কল মিঠৈ খাবলৈ পাই ময়ো গ'লো ভকত এই ল'ৰাবোৰ আহে কল মিঠৈ লোকত আজিকালি গৈ আকৌ ল'ৰা ছোৱালী লোক নাইকিয়া হ'ল যি পায় মাক দেউতাকে যেতিয়ালৈকে দিয়ে নহয় বাটাৰ পুঠা ধেৰ পায় আজিকালি চিপখিনি কল মিঠৈ লোক নাই এটা সময় আছিল আমাৰ দিনলৈকো আছিল আজিকালি লগে নাই কল মিঠৈ খাবলৈ আমি নামঘৰত গৈ গৈ বহি থাকোঁ 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা হয়নে সেই কল মিঠৈৰ মুখতে বহি থাকিলেও ডাঙৰে হওক কমলে হওক ভকতলৈ পৰিৱৰ্তন হয় বহুত বাপাই আহে নামঘৰ সেৱাটো কৰে তামোল পাণ দিয়ে দক্ষিণা এটা দিয়ে মনত বহুত কামনা থাকে হে প্ৰভু ল'ৰাটো চাকৰিটো অকণমান গণ্ডগোল হৈ আছে বাৰে বাৰে ইণ্টাৰভিউ দি আছে কৃষ্ণ কিবা কৰিবা কাৰোবাৰ স্বাস্থ্য ভাল নাই অসুখ হে প্ৰভু স্বাস্থ্যটো ভাল কৰি দিয়া মই এইটো দিম এইটো কৰিম মই প্ৰভু তোমাৰ গুণ লীলা ভাওনা এখনকে কৰি দিম
বা ইমান টকা মই নামঘৰত দি দিম সুধা টকা এইফালে নামঘৰৰ কাষতে আছে নামঘৰ এইফালে এয়া নামঘৰৰ প্ৰাংগণ প্ৰথমতে মনটো দিবই পৰা নাই কাষতে লাগি আছে আহল বহল ঠাই মনটো গৈ আছে তথাপিতো অলপ মনটোতো অলপ দিবই লাগিব যিমান দিনক আৰু ভকত বহুত ধূলি যামগৈ এতিয়া আমি কৃষ্ণ যাওঁতে এতিয়া বহুত দেৰি লাগিব কমেও 1.5 ঘণ্টা 2 ঘণ্টা লাগি যাব কৃষ্ণ ৰাইজ বাট লৈছে ঘৰলৈ বুলি যাওঁ কৃষ্ণ ওপৰ যাওঁ চাই পেলাই যাওক ছাৰ